যিখন শাস্ত্ৰক লৈ ধৰ্ম পূজা কৰে সেই গীতাৰ শাস্ত্ৰখনৰ বিষয়ে আছাম কেপিটেল ইউটিউব চেনেলৰ মজিয়াত উপস্থাপন কৰিব বিচাৰিছোঁ। আহক তেনেহ'লে গীতাৰ শাস্ত্ৰৰ জ্ঞানৰ মাজলৈ যাওঁ আহক। 3137 খ্ৰীষ্টপূৰ্ব 22 নৱেম্বৰ দিন। সেইদিনা আছিল দেওবাৰ, একাদশী তিথি আৰু সেই দিনাই আছিল মহাভাৰতৰ যুদ্ধৰ প্ৰথম দিন। খ্ৰীষ্টপূৰ্ব 3137 লগত যদি বৰ্তমান আমি 2023 খ্ৰীষ্টপূৰ্ব যোগ কৰোঁ তেনেহ'লে নৱেম্বৰ 22 তাৰিখত হ'ব 5160 বছৰ। ওপৰৰ কথাখিনিৰ পৰাই এইটোৱে প্ৰমাণ হয় যে আজিৰে পৰা 5160 বছৰ আগতে ভগৱান শ্ৰীকৃষ্ণই কুন্তীৰ পুত্ৰ অৰ্জুনক গীতাৰ জ্ঞান দিছিল। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক গীতাৰ জ্ঞান দিবলৈ সময় লাগিছিল মাত্ৰ 45 মিনিট। কিন্তু অৰ্জুনৰ লগতে সঞ্জয় আৰু ধৃতৰাষ্ট্ৰইও ভগৱান শ্ৰীকৃষ্ণৰ মুখনিগত গীতাৰ উপদেশসমূহ শুনিছিল। আমি যদি কওঁ ধৰ্মৰ গীতাশাস্ত্ৰত কিমানটা শ্লোক আছে আৰু সেই শ্লোকসমূহৰ ভিতৰত কোনে কিমানটা শ্লোক উচ্চাৰণ কৰিছিল তেনেহ'লে গীতাৰ ধৰ্মশাস্ত্ৰ অনুসৰি গীতাত সৰ্বমুঠ 700টা শ্লোক আছে। এই 700টা শ্লোকৰ ভিতৰত ভগৱান শ্ৰীকৃষ্ণই উচ্চাৰণ কৰিছিল 576টা শ্লোক, কুন্তীৰ পুত্ৰ অৰ্জুনে উচ্চাৰণ কৰিছিল 85টা শ্লোক, সঞ্জয়ে উচ্চাৰণ কৰিছিল 40টা শ্লোক আৰু ৰজা ধৃতৰাষ্ট্ৰই উচ্চাৰণ কৰিছিল মাত্ৰ এটা শ্লোক। গীতাৰ ধৰ্মশাস্ত্ৰত থকা 700 শ্লোকৰ মাজতে গীতাত আছে 18টা অধ্যায়। বন্ধুসকল, ধৰ্মশাস্ত্ৰ গীতাৰ ওপৰত আছাম কেপিটেল ইউটিউব চেনেলৰ মজিয়াত গতানুগতিকভাৱে কিছু নজনা কথা আপোনালোকৰ সহযোগত আলোচনা কৰিলোঁ। গীতাৰ শাস্ত্ৰৰ ওপৰত কৰা আলোচনাৰ আপোনালোকক কেনে লাগিল? যদি ভাল লাগিল তেনেহ'লে আছাম কেপিটেল ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ। তেনেহ'লে আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিয়ে আজিলৈ এৰিলোঁ। ধন্যবাদ।